আনন্দনগৰ অংগনবাদী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। শিশুসকলৰ মাজত পোকে ধৰা চাউল বিতৰণক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত 1891 নং আনন্দনগৰ LP স্কুল চহদত 69 নং অংগনবাদী কেন্দ্ৰত আজব কাণ্ড। কেন্দ্ৰটোৰ কৰ্মী নুৰজাহান বেগমে দীৰ্ঘদিন ধৰি শিশুসকলৰ খাদ্য সামগ্ৰী আত্মসাৎ কৰি অৱশেষত শিশুসকলৰ মাজত দূষিত চাউল বিতৰণক কেন্দ্ৰ কৰি শুকুৰবাৰে কেন্দ্ৰটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। উল্লেখযোগ্য যে এই অংগনবাদী কেন্দ্ৰটোত দীৰ্ঘদিনৰ পৰাই অংগনবাদী কৰ্মী নুৰজাহান বেগমে শিশুসকলৰ খাদ্য আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল। কিন্তু কথাত আছে নহয়, 100 গৰু মাৰিলে বাঘৰো মৰণ হয়। অংগনবাদী কৰ্মী নুৰজাহান বেগমৰ ক্ষেত্ৰত যেন একেই ঘটনা সংঘটিত হ'ল। সীমাহীন দুৰ্নীতিৰ পিছত অৱশেষত ৰাইজৰ ৰসত পৰিল নুৰজাহানে সংঘটিত কৰা দুৰ্নীতিৰ বিষয়ে ৰাইজে বিলাসীপাৰা শিশু উন্নয়ন প্ৰকল্প কৰ্তৃপক্ষ আৰু বিলাসীপাৰা মহকুমাধিপতিক লিখিত অভিযোগ দাখিল কৰিছিল যদিও কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। শুকুৰবাৰে বিয়লি অংগনবাদী কৰ্মী নুৰজাহান বেগমে শিশুসকলৰ মাজত চাউল আৰু সুষম খাদ্য বিতৰণ কৰে। বিতৰণৰ সময়ত পোকে ধৰা তথা দূষিত চাউল আৰু সুষম খাদ্য সামগ্ৰী বিতৰণক লৈ স্থানীয় ৰাইজে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত ঘটনাস্থলীত বিলাসীপাৰা শিক্ষা বিভাগৰ বিষয়াৰ লগতে বিলাসীপাৰা আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে শিক্ষা বিভাগৰ পৰা চাউল বিতৰণ বন্ধ কৰি দিয়া অংগনবাদী নুৰজাহানৰ বেগমৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়াত পৰিস্থিতি শান্ত হৈ পৰে। আমাৰ যিটো অংগনবাদী আছে গোহালি ঘৰৰ নিচিনা হৈ আছে, জীৱনত খোলা নাই। আজি কি হৈছে? আজি হৈছে আমি ইমান বছৰ ধৰি দিয়া নাই, কমপ্লেইন কৰাৰ পিছত এইবাৰ জীৱনৰ ফাৰ্ষ্ট এইবাৰ আহিছে স্কুললৈ লৈ শিশু খাদ্য লৈ আহিছে। আৰু যে চাওঁ যে শিশু খাদ্যবিলাক এনেকুৱা পোচা মানে খোৱাৰ তাৰ যোগ্যতা নাই তাতে। আৰু পোকে এনেকুৱা পোকে ধৰিছে, এইটো বেলেগ মানুহ খালে মানে কি এইটো গৰু ছাগলীকো দিলেও বেয়া হ'ব কথাটো। কোন আছিল ৱাৰ্কাৰজনৰ নাম কি? ৱাৰ্কাৰজনৰ নাম নুৰজাহান খাতুন, আমাৰ 16 অংগনবাদীৰ ৱাৰ্কাৰ হয়। কিন্তু ই কেতিয়াও মানে ৱাৰ্কাৰ হিচাপে স্কুলত আহি পোৱা নাই। আজি আহিছেনে? আজি আহিছিলে, কিন্তু আমাৰ পাব্লিক যেতিয়া চোৱা চিতা কৰিব ধৰিছে ই পলাই গ'ল। আমাৰ আনন্দনগৰ LP স্কুলৰ অন্তৰ্গত 69 নম্বৰ অংগনবাদী কেন্দ্ৰৰ যিখন কেন্দ্ৰ আছে, এই অংগনবাদীৰ কেন্দ্ৰৰ শিশু খাদ্যবিলাক নিদিয়ে আৰু অংগনবাদী চেণ্টাৰটো নখোলে ৱাৰ্কাৰ নুৰজাহান বেগম তেওঁ কোনোদিন নখোলাৰ কাৰণে কিছুদিন আগত পাব্লিকে মানে কমপ্লেইন দিছিল চিভিলিটি অফিচত। চিভিলিটি মহোদয়ে মানে আমাৰ ইয়াত মেজিষ্ট্ৰেট ইনকুৱাৰীৰ কাৰণে পঠাইছিল। ইনকুৱাৰী পঠোৱাৰ কাৰণে এই আজি শিশু খাদ্যবিলাক লৈ আহিছে। এই শিশু খাদ্যবিলাক একদম পোকে ধৰা আৰু পচা, কাৰণ বুটবিলাকো পচা। এইবিলাক খালে আমাৰ শিশুসকলৰ ভৱিষ্যতত মানে তেওঁলোকৰ বেমাৰ আজাৰত ভুগিব পাৰে বা কিছুমানে মৃত্যুমুখত পৰিব পাৰে। সেইকাৰণে আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আমাৰ ৱাৰ্কাৰক অতি সোনকালে বা বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে উচিত শাস্তি দি আমাৰ যাতে ৰাইজৰ উপকৃত কৰে। এইটো অংগনবাদী কেন্দ্ৰৰ 69 নং আনন্দনগৰ চেণ্টাৰৰ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু শিশু খাদ্য ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আনিছিল বুলি শুনিলোঁ। আৰু ইতিমধ্যে মোক মহকুমা প্ৰশাসনৰ ফালৰ পৰা ফোন কৰিলে, মই নিজে আহিলোঁ। পুলিচ আহিছে, দেখা গৈছে অলপ ৰাইজৰ মাজত অকণমান ক্ষোভ হৈছে যে চাউলটো অলপ বেয়া, পোকে ধৰিছে। গতিকে মই চালোঁ যিহেতু অলপমান নষ্ট হৈছে, গতিকে এইটো আমাৰ বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকৰ অংগনবাদী জনাই কি কৰে চাউলটো। আৰু এই যিটো বেয়া চাউল হৈছে, এই বেয়া চাউলটো ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ মানা কৰিছোঁ, যাতে শিশুৰ খাদ্যটো মানে অলপমান স্বাস্থ্যকৰ হয়। যিখিনি চাউলখিনি আনিছে এইখিনি কি মানে শিশু খোৱা উপযোগী হয় নেকি? চাউলখিনি অলপমান নষ্ট হোৱা দেখা গৈছে, অলপমান পোক আছে, সেইখিনি মই চাইছোঁ। এই বিষয়ে আপোনালোকৰ কি পদক্ষেপ হাতত ল'ব? এইটোতো অংগনবাদী, এইটো এটা বেলেগ বিভাগ। আমি শিক্ষা বিভাগৰ যদি হয় আমাক প্ৰশাসনৰ ফালৰ পৰা মোক পঠিয়াইছিল, মই বস্তুটো চাইছোঁ আৰু এই বিষয়ে মই জনাম।